আজিয়ে কিছুদিন মানে কেইবা বছৰৰ পৰা এই কুকুৰাম চমুৱা আৰু মাখনি গগৈৰ ঘৰত জয়ন্ত চমুৱা অনুপস্থিতিত বোৱাৰীৰ ওপৰত নানান ধৰণৰ নিৰ্যাতন একেৰাহে চলিয়ে থাকে বুলি ক'ব পাৰি। যিজনী বোৱাৰীক ভিতৰত সোমাবলৈ নিদিয়ে আপোনালোকে কেমেৰা কৰি দেখিব পাৰিব। তাই সদায় বৰষুণত চালি নোহোৱা তলত খৰি কেইচটামান জ্বলাই ভাত খায়, তাকো দলিয়াই পেলাই টিংপাত কেইচটামান যদি আনি লয় তাকো সুমিয়াবলৈ নিদিয়ে। তাইৰ ভাগৰ মাকৰ ঘৰৰ পৰা সুখত মাকে বোৱাৰীজনীক অকণমান মৰম কৰক বুলি যি দুই এটুকুৰা সা সম্পত্তি দি পঠিয়াইছে তাকো বৰষুণত উলিয়াই তিয়াই থৈছে। আৰু তাইক একমাত্ৰ সন্তান, তাই এটা 9-10 বছৰীয়া ল'ৰা আছে, সেই ল'ৰাটোকো কোনো কাৰণতে মাকক মাতিবলৈ নিদিয়ে। মাকে যদি কেনেবাকৈ ল'ৰাটো চুৱেগেও তেতিয়াহ'লে ল'ৰাটোক গা ধুৱাই দিয়ে। আৰু ল'ৰাটো চুবলৈ গ'লে বা ল'ৰাটোক চুমা এটা খালেও আইতাকে তাইক নানান ধৰণে আনকি জুই খৰিয়ে মৰিয়াই হাত চাত গা চা কিবা কিবি কৰি থৈছে। আৰু অনবৰতে তাইক মানে ইমানেই নিৰ্যাতন চলাই আমি তাৰমানে ওচৰ চুবুৰীয়াই সহ্য কৰিব পৰা নাই। আন ঘৰত কেইবাবাৰো আমি মহিলা সমিতি গোট খাই কিবা কিবি কৰি কাগজ পত্ৰ কৰিছোঁ, কিবা কৰিছোঁ। ইমানেই অত্যাচাৰ সীমা চেৰি গৈছে তাৰমানে আমি আৰু সহ্য কৰিব নোৱাৰি আমি ওচৰ চুবুৰীয়াই তাইক সহায় কৰিম বুলি আগবাঢ়ি আহিছোঁ। ইয়াৰ পিছতো যদি বাৰে বাৰে এনেকুৱা অশান্তি হৈ থাকে তেতিয়াহ'লে শেৱালি মৰিব, এজনী ছোৱালীহে মৰিব। কিন্তু এই মানুহৰ যে অৱস্থা কি হ'ব আমি ৰাইজে ঘৰ চৰ জ্বলাই দিয়া সিদ্ধান্ত লৈছোঁ। ঘটনাটো মানে এনেকুৱা, তিতি মানে ভাত বনাই আকৌ ৰাতি মতা মাইকীয়ে মৰিয়াই আমি তাৰমানে সহ্য কৰিব পৰা নাই। সেইটো কাৰণে আমি ওচৰ চুবুৰীয়া গোটেইবিলাক পৰিৱেশ নষ্ট হৈছে। আমি আহি এবাৰ মহিলা সমিতিয়ে ভালকৈ নিমাখা কৰি থৈ গ'ল, তথাপিতো সিহঁতি মানি নল'লে কাৰণে এতিয়া মানে সেই গুৱাহাটীৰ পৰা আহি সদায় সি তাই মাৰিবলৈ মাৰে, মাকে পুতেকে অকল মাৰে। ইমানেই মাৰে মানে আমি ওচৰ চুবুৰীয়াত থাকিব নোৱাৰোঁ। আৰু বৰষুণ তিতি ভাত খাই শাহুৱেকে মাৰি থাকে, আকৌ চব্জিখিনি বনাই আকৌ পেলাই দিয়ে। এনেকুৱা অত্যাচাৰ আমি চাই থাকিব নোৱাৰাৰ কাৰণে আমি গোটেইবিলাক ওচৰ চুবুৰীয়াবিলাকে আমি গোটেইবিলাকে আহিছোঁ মানে। হৈছে মানে আমি আজিৰ পৰা আপোনাৰ প্ৰায় 3 মাহ 4 মাহ হৈ গ'ল আমি দেখি আছোঁ ইমান নিকৃষ্ট মানদণ্ডৰ মানুহ। এখেতে শংকৰ সংঘত পৰে, তেখেতৰ দেউতাক শহুৰেক যিজন শংকৰ সংঘৰ এজন পাঠেকী হৈ তেখেতে এনেকুৱা নিকৃষ্ট মানদণ্ডৰ বোৱাৰীজনীক এনেকুৱা অত্যাচাৰ কৰে। তেওঁলোকৰ ঘৰত তেওঁ এজন চকু মুদা কুলিৰ দৰে তেওঁ ভাও ধৰি তেওঁ চাই থাকে। আৰু আমি নিজে যেতিয়া আমি এইখন ঘৰৰ ওচৰলৈ আহোঁ হুলস্থুল শুনি, তেতিয়াতো দেখোঁ ছোৱালীজনীয়ে বৰষুণত তিতি ভাত খাই আছে। তাই সদৰীয়ে আমাৰ আগত স্বীকাৰ কৰিছে, ৰাইজ আছে, ৰাইজৰ আগত তেখেতে কৈছে যে মোক সদায় অত্যাচাৰ কৰে আৰু মৰা দাগবিলাক দেখাইছে। সেই দাগবিলাকো আপোনালোকে স্পষ্ট হৈ পৰিছে। এতিয়া আমি ৰাইজে এটাই সিদ্ধান্ত লৈছোঁ যে সকলো ৰাইজৰ চহী আৰু তেখেতৰ সাক্ষাৎকাৰত তেওঁৰ স্বামীৰ পৰা আমি এটা লেখা ল'ম যে কোনোদিনে তেওঁ এনেকুৱা আৰু পৰিবাৰৰ লগত কোনো ধৰণৰ মই এনেকুৱা সংঘাত নকৰোঁ বুলি তেওঁ এখন লিখাত চহী দিব লাগিব। আৰু যদি তাৰ পাছত নেক্সট এনেকুৱা লেখা বহুত হৈ গৈছে, নেক্সট যদি কিবা হয় এইবাৰ সম্পূৰ্ণ ৰাইজ আছোঁ আমি, ৰাইজে এওঁলোকৰ ঘৰখনো জ্বলাই দিব লগা হৈছে। বোৱাৰীজনী আনিব দিন ধৰি এনেকুৱা অত্যাচাৰ কৰে নহয়, প্ৰথমতে নাই কৰা। ল'ৰাটো জন্ম হোৱাৰ পাছৰ পৰা গোটেই ক্ষেত্ৰত গুৱাহাটীলৈ যায়, চাকৰি কৰে কি কৰে আমি নাজানো, সেইখিনি নাজানো দেই। কিন্তু বোৱাৰীজনী এতিয়া এই আজি 5 মাহ 6 মাহৰ পৰা একদম এনেকুৱা অত্যাচাৰ কৰিছে নহয়। আগৰ ধৰ অত্যাচাৰ হয়, গোটেই ৰাইজে হেৰি কৰি মোকাবিলা কৰিও তেহেঁতক কৰিব পৰা নাই। কিন্তু এইকেইদিন তাইক বৰষুণত ভাত খুৱায়, বৰষুণত ভাত বনাই শাহুৱেকে একদম খৰি দলিয়াই দিয়ে, তাঁত বৈ থাকে, তাঁত বৈ থাকোঁতে পানী ছিটিয়াই দিয়ে। একদম তাৰমানে উপায় নাই, তাৰমানে কোনো পধ্যে খাবলৈ ল'বলৈ নিদিয়ে তাইক। একদম মানুহটোক মিছামিচি কথা লগাই মাৰহি, পুতেকৰ ওচৰলৈ যাব নিদিয়ে, থাকে তাত এনেকুৱা গেলা ভাষা পানী ছিটিয়াই দিয়ে। একদম তাৰমানে উপায় নাই, তাৰমানে কোনো পধ্যে খাবলৈ ল'বলৈ নিদিয়ে তাইক। একদম মানুহটোক মিছামিচি কথা লগাই মাৰহি, পুতেকৰ ওচৰলৈ যাব নিদিয়ে, থাকিব নোৱাৰে। এনেকুৱা গেলা ভাষা মাতে। এই মানুহটোৱে আকৌ কথা শুনি যিমান অত্যাচাৰ কৰি নহয় আপোনালোকে ভাবিব নোৱাৰি, এনেকুৱা গেলা ভাষা মাতে। এই ছোৱালী হাতীয়ে খাব নোৱাৰা বোৱাৰীজনী এতিয়া আমাক মাত লগাবলৈ আহিলে তাই পৰিবই দিয়ে, মাথা ঘূৰাই হাঁহ চালে লাগিলে। কি অৱস্থা তাৰমানে আপুনি ভাবিব নোৱাৰে। মৰিলে কিন্তু এই মানুহ ঘৰৰ ভিতৰত খৰি দিম আমি, গাঁৱৰ ৰাইজে খৰি দিম। এই যদি মই নহয় ইহঁতৰ অত্যাচাৰতে মৰিব, কিন্তু ভিতৰত খৰি দিম।